নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি কথা পাতিম নেপোটিজম। নেপোটিজম শব্দটো এনেকুৱা হৈছে যি ইংলিছ নাজানে কিন্তু নেপোটিজমৰ মিনিং জানে। কাৰণ এতিয়া বলিউডত এতিয়া এনেকুৱা ষ্টাৰ কিড ওলাইছে নহয়, এফালৰ পৰা গাধৱ ওলাইছে, এফালৰ পৰা ষ্টাৰ ওলাইছে। मशीन लगाऊंगा इस साइड से ষ্টাৰ কিড उस साइड से निकलेगा। इस साइड से ষ্টাৰ কিড उस साइड से নিকালো। इतना पैसा बनेगा आपको पता नहीं होगा क्या करना है। সূৰ্যৰ সীমা তেতিয়া শেষ হৈ গৈছে যেতিয়া সঞ্জয় কাপুৰেও নিজৰ ছোৱালীক লঞ্চ কৰিব খুজিছে। প্ৰথমে দেউতাকটো ষ্টাৰ হ'বলৈ দিয়া। কিছুমান ষ্টাৰ কিডৰ টেলেণ্ট চাওক। आप एक्टिंग के अलावा और किस चीज में शौक रखती हैं? आप क्या आपको पसंद है? शौक मैं एक्चुअली मेरे टंग को मेरे नोज तक टच कर सकती हूँ। हाउ क्यूट। It's my talent. It's my talent. वेरी नाइस। এইটোতো বহুতে পাৰে, সেইবুলি কি সকলো ষ্টাৰ কিড হ'ব নেকি? এতিয়া কিয় ষ্টাৰ কিডসকলক হেট কৰে তাৰ এটা এক্সাম্পল চাওক। मुझे थोड़ी बहुत एक्टिंग तो आती होगी, 14-15 पिक्चरें कर चुका हूँ। नहीं অৰ্জুন কাপুৰৰ এক্টিং काला इतना काला बन के दिखाएगा कि उसके सामने कोयला নাই ডেন্স নাই একশ্যন বডি কিয় আহিছ বলিউডৰ এক্টৰ হ'বলৈ? আরে ইয়ার লগত বনি কাপুর আছে। সৰি अभी हम जिंदा हैं। मैं सब कुछ जानता नहीं हूँ, सब कुछ समझता नहीं हूँ। हमारे लिए सबसे जरूरी चीज हम ऑडियंस के लिए पिक्चरें बनाते हैं। एट द एंड ऑफ द डे ऑडियंस डिसाइड करती है वो हमें बार बार देखना चाहती है या नहीं देखना चाहती। तो कोई भी यहाँ पे किसी के वजह से आ जरूर सकता है लेकिन टिक नहीं सकता। वो टिकता अपने बलबूते पे, अपने काम के नतीजे से है और उस वजह से। খং তেতিয়া উঠে যেতিয়া 8খন চিনেমা ফ্লপ হোৱাৰ পিছতো 9 নম্বৰ চিনেমাখন পায়। এতিয়া এনেকুৱা হৈছে বলিউডত ষ্টাৰ কিড হ'লে এক্টৰ হ'বই লাগিব, যেনে অৰ্জুন কাপুৰ, বৰুণ ধাৱান। মই এটা বৰুণ ধাৱানৰ ইণ্টাৰভিউ চাইছিলোঁ, তাত কৈছিল ময়ো কৰণ জোহৰৰ এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাম কৰিব লগা হৈছিল, ময়ো কফি লৈ যাবলগীয়া হৈছিল ষ্টেজত। চুপ আৰে ভাই, কৰণ জোহৰৰ এডি হ'বৰ কাৰণে মানুহে কফি নিজে বনাই লৈ যাব গোটেই মানুহক খুৱাবৰ কাৰণে। এইটোৱে ডিফাৰেঞ্চ তহঁত আৰু সাধাৰণ মানুহৰ। তহঁতৰ যিবিলাক কেৰিয়াৰ ষ্ট্ৰাগল হয় সেইটোৱে বহুতৰ গ'ল হয় একদিন এডি হোৱাৰ।